আহমেদ দা নেকি? হয় হয়, থেংক ইউ। অকমান সময় দিব পাৰিব নেকি আপুনি? নিশ্চয়, মানে অলপ ব্যস্ত আছে কওকচোন। 2 মিনিট সময় দিলে ভাল আছিল। অকে দিয়ক। আচ্ছা, মই কৈ আছো এতিয়া বিটিআৰৰ পৰাই। বিটিআৰ, আচ্ছা। আপুনি এতিয়া ঘৰত আহিছে? মই ঘৰত আহিছো। আপুনি যে তামিলনাডুত আছিল চাগে? হয়, আছিলো মই। তাতে এনে কি হৈছে এতিয়া? আচলতে হয় মানে ঘটনাটো হৈছে, কিবা নহলেতো আৰু এটা নিউজ নোলাই না। হৈছে, ঘটনাটো হোৱাটো সঁচা কথা হৈছে, কিন্তু আচলতে বাতৰি যেনেকুৱা একদম য'ত মানুহ পাই আছে তাতে মাৰি আছে তেনেকুৱা নহয়। হয়তো দুজনে যে মানুহ অকলশৰীয়াভাৱে পালে তেওঁলোককহে আক্ৰমণ কৰে। এতিয়া তাতে হিন্দী ভাষী বলে ক'লে আমাৰ অসমৰ মানুহ পৰে না নপৰে ইয়াত? হয়, হিন্দী ভাষীটো আমাৰ অসমৰ মানুহে হয় না। কেৱল তামিলনাডুৰ বাহিৰে বাকী ভাৰতবৰ্ষত যিমান গোটেইটো হিন্দী ভাষীয়ে না। আমি সকলোৱেতো আমি নিজক, আপুনি হিন্দী বুলি হিন্দী ভাষী নিজক মানি লওক, ময়ো মানি লওঁ, কিন্তু কেৱল তামিল ৰাজ্যৰ যিখিনিহে তেওঁলোকে সেই হিন্দী ভাষী নিজক নামানে। আচলতে ক'বলৈ গ'লে তেওঁলোক দেশদ্ৰোহী হয়। কাৰণ তেওঁলোকে মানে আমাৰ ভাষাক অপমান কৰি আছে। জানিব পৰা মতে আগৰ পৰাই ইয়াতে তাৰমানে হিন্দী ভাষাটো চাব নোৱাৰে তাৰমানে। হয়, আগৰে পৰা তাৰমানে ৰাষ্ট্ৰৰ ভাষা হৈ গ'ল নহয় হিন্দীটো ইভাগে। হয়। এতিয়া চিটুৱেশ্যনটো এতিয়া কমিছে নে নাই? মানে চিটুৱেশ্যন মানে কি, যিখন ঠাইত মানে পৰিৱেশ বেয়া হয় লগে লগে পুলিচ লগাই দিয়ে, ফোৰ্চ লগাই দিয়ে। পিছত সেইখিনি ঠাইত ঠিক হয়, কিন্তু সকলো ঠাইতেতো নিৰাপত্তা দি ৰখাটো সম্ভৱ নহয়। তামিলনাডু ইমান এখন বৃহত্তৰ ৰাজ্য, আৰু তাত বিভিন্ন ধৰণৰ বেয়া মানুহ আছে, ভাল মানুহ আছে। কিছুমান দুষ্ট চক্ৰই কিছুমান সময়ত মানে এইবিলাক ঘটনা ঘটাই আছে, নোহোৱা নহয়। এতিয়াও অলপ চলি আছে। আৰু মইতো পৰিস্থিতি বেয়া হোৱাটো হৈছে, মই ভিডিঅ' আপলোড কৰাৰ পিছত বহুতজনে ফোন কৰিছে, দাদা আমাৰ ইয়াত ভালে আছে, আকৌ দুজনে কৈছে আমাৰ ইয়াত মানে পৰিস্থিতি বেয়া। এনেকৈ কৈছে আৰু। এতিয়া আমাৰ যে হিন্দী ভাষীত এতিয়া অসমৰ মানুহতো বহুত আছে চাগে, আৰু তামিলনাডুত এতিয়া বৰ্তমান ভাৰতৰ বহুত মানুহে থাকে, কাৰণ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নাই। জনামতে 2 কোটি মানুহ আছে। 2 কোটি মানুহ আছে তামিলনাডুত। হয়। এতিয়া মানে তেওঁলোক বহুত মানে চিন্তাত পৰিছে। তামিলনাডুৰ যিসকল কোম্পানীৰ মালিক বা কোম্পানীৰ বিষয়াসকল, তেওঁলোকে, কাৰণ হিন্দী মানুহ নাথাকিলে কোম্পানী নচলে না, সকলো কিছু বন্ধ হৈ যাব। একচুৱেলি এইটো কিহৰ কাৰণে হৈছিল? প্ৰথমতে বিহাৰী কেইজনে মানে কম হাজিৰাত মানে কাম কৰা আৰম্ভ কৰিছিল, আৰু তাৰ পিছত মানে তামিলসকলে দেখিলে নহয় এইটোতো ৰিয়েল যিটো ৰেট, সেইটো ৰেটতকৈ তেওঁলোকে মানে এই বিহাৰী কেইজনে আমাৰ মানে ভাত মাৰি আছে। আমি 1000 টকাকৈ কৰো, তেওঁলোকে 400 টকাকৈ কৰি আছে। গতিকে কোম্পানীৰ মানুহ বিলাকেও মানে সেই বিহাৰী বিলাকেই লয়, আৰু তামিল সকলক মানে কামৰ পৰা বঞ্চিত কৰি ৰাখিছে। তেওঁলোকে দেখিলে তহঁত বিদেশৰ পৰা আহি তহঁতে মানে আমাৰ খোৱা মানে আমাৰ ইনকাম নষ্ট কৰি আছা। সেইকাৰণে মানে বিহাৰী সকলক ধৰাৰ পিছত মানে বিহাৰী সকলে প্ৰথমতে আক্ৰমণ চলাইছিল। বিহাৰী সকলৰ কাৰণে আজি মানে ঘটনাটো এনেকুৱা হৈছে। বিহাৰী সকলে লগালগ আৰু ঘটনাটো প্ৰথমতে বিহাৰী সকলে কামৰ ক্ষেত্ৰত এই যিটো মজুৰি দৰমহা এইটোৰ পৰা লাগি গ'ল আৰু। সেইটোৰ পৰা লাগি গৈছে, আৰু তাৰ পিছত কিবা ছোৱালী লাফৰা চাফৰা কেঁচু আহিছে, সেইবিলাক নকওঁ। এতিয়াতো তাকে সৰু সুৰা মাত্ৰ। থেংক ইউ অকমান সময় দিয়াৰ কাৰণে। আপোনাৰ এই কলটো ৰেকৰ্ড কৰিছো দিয়ক দাদা, ভয় নাপাব। অকে